हेलो फ्रेंड्स की खबर आशा करो सकलो भाले आछे আজি ওলাই আহিছোঁ এটা সৰু ৰাইডত যাম অলপ দূৰ বোলো ৰাইডটোত আহোঁতে এটা কথা মনত পৰিল সেই কথাটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ যে বহুতে আজিকালি কি কৰে মানে আজিকালি গাড়ী এখন লোৱাৰ পিছত কিন্তু বহুতে চলাব কৰিব নাজানে কাৰণ মই এইখিনি কথা কিয় ক'ব ওলাইছোঁ হয়তো মই আপোনালোকক প্ৰথমতে কৈ দিওঁ সেইটো যে আমি এতিয়া বহুত দূৰ দূৰলৈকে গাড়ী চলাইছোঁ বা বাইক চলাইছোঁ বহুত দূৰ দূৰ গৈছোঁ সেইবাবে বহুতখিনি এক্সপিৰিয়েঞ্চ হৈছেও আৰু বহুতখিনি মানুহক দেখিছোঁ যে কেনেধৰণে গাড়ী চলায় কেনেধৰণে যায় গোটেইখিনি দেখিছোঁ দেখি শুনি এইখিনি কথা মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ যে বহুতে কি কৰে মই কৈ আছোঁ আপোনালোকক বহুতে উল্টা সাইডেদি আহি থাকে এই ৰাস্তাটো দেখিছে এই ৰাস্তাটোত বা উল্টা সাইডেদি আহি থাকে সেইটো এটা বহুত ডাঙৰ ভুল হয় পৰাপক্ষত আপোনালোকে উল্টা সাইডেদি কেতিয়াও নাহিব কিন্তু উল্টা সাইডেদি আহে সেইটো ঠিক কিন্তু উল্টা সাইডেদি আহিও কিছুমান মানুহে কি কয় এই যে দেখিছে ওভাৰটেক লেনটো এই লেনটো দি গাড়ী চলাই থাকে সেইটো বহুত ডাঙৰ ভুল কথা এইফালৰ পৰা যিখিনি গাড়ী গৈ আছে সেইফালৰ পৰা যদি উল্টা সাইডেদি আপুনি আহি থাকে তেতিয়াহ'লে আপোনাৰ বহু বিপদৰ সন্মুখীন হোৱা দেখা পোৱা যাব কাৰণ আমি যিটো লাইনত চলাই থাকোঁ নৰ্মেলি এইটো ৰাস্তাত আমি গাড়ী চলাই থাকোঁতে কি কৰোঁ এইটো ৰাস্তা যিটো দেখিছে এই ৰাস্তালৈ ইপাৰে এইটো সদায় আমি অভাৰটেক কৰিবৰ কাৰণে ইউজ কৰোঁ এইটো হৈ গ'ল আমাৰ অভাৰটেক লেন সদায় 4 লেনত এইটো এটা নিয়ম হয় এইটো হৈছে আমাৰ অভাৰটেক লেন এইটো হৈছে আমাৰ নৰ্মেলি যিটো ৰাস্তাত চলাব লাগে সেইটো আৰু এটা কথা কৈ দিছোঁ আপোনালোকক যদি আপোনালোকে অভাৰটেক লেনদেদি আহি আছে তেতিয়াহ'লেতো বিপদ হ'বই কাৰণ পৰাপক্ষত উল্টা ছাইডেদি আহিবতো নাপায় কাৰণ উল্টা ছাইডেদি যদি আহিব লগাও হৈছে তেতিয়াহ'লে আপোনালোকে সদায় কি কৰিব যিটো আমাৰ এটা ছাৰ্ভিচ লেণ্ড আছে ন এইটো ছাইডে দেখিছে এইটো এটা ছাৰ্ভিচ লেণ্ড আছে এই লেনটোদি আহিবলৈ ট্ৰাই কৰিব কেতিয়াও এই লেনটোদি আপোনালোকে নাহিব উল্টা ছাইডেদি এই লেনটোদি যদি আহে নহয় এইফালৰ পৰা যিখিনি গাড়ী গৈ আছে অভাৰটেক কৰিবলৈ সেইটো লেণ্ডত যাব সেইটো লেণ্ডত যোৱাৰ পিছত আপোনাৰ সন্মুখীকৈ মাৰি দিয়াৰ চান্স থাকে আপোনাক তো সেইবাবে সদায় সাৱধান হৈ চলিব আৰু বহুতে কি কৰে সেইটো আৰু এটা দেখিছোঁ মই যে লেন চেঞ্জ কৰোঁতে ইণ্ডিকেটৰ কোনো ইউজ নকৰে কি কৰে এইটো এটা 4 লেনটোত গৈ আছে ধৰক গৈ থাকোঁতে কি কৰে এফালৰ পৰা গৈ আছে এইটো লেণ্ডলৈ যাওঁতে কেতিয়াও ইণ্ডিকেটৰ ইউজ নকৰে ডাইৰেক্ট কাটি গুচি যায় এইটো এটা ডাঙৰ ভুল সদায় লেন চেঞ্জ কৰোঁতে ইণ্ডিকেটৰ ইউজ কৰিব ইণ্ডিকেটৰ ইউজ কৰি লেহে যে পিছৰ গাড়ীখনে দেখা পাব আপোনাক যে আপুনি লেন চেঞ্জ কৰি অভাৰটেক কৰিব গৈ আছে সেইটো কাৰণে আপোনালোকে সদায় লেন চেঞ্জ কৰোঁতে ইণ্ডিকেটৰ ইউজ কৰিব আৰু যেতিয়া আপোনালোক দূৰ দূৰণিলৈ যাব ন এইখিনি নিয়ম মানিবই লাগিব যদি নামানে নহয় এক্সিডেণ্ট হ'বই হ'ব সেইটো খাটাং মনত ৰাখিব এতিয়া আমি বহুত দূৰ দূৰণিলৈ গৈ থাকোঁ আমি সাধাৰণতে বাইক লৈ যাওঁ বাইক লৈ গ'লেও আমি লেন চেঞ্জ কৰোঁতে সদায় ইণ্ডিকেটৰ ইউজ কৰোঁ ইণ্ডিকেটৰ বিনা ইণ্ডিকেটৰত আমি কেতিয়াও ইফালৰ পৰা ইফাল নকৰোঁ কেতিয়াও গাড়ী সদায় যদি কিবা কাৰণত যদি আমি ইফালে যাবলগীয়া হৈছে ন ইণ্ডিকেটৰ প্ৰথম তাৰপিছতহে হেণ্ডেল বাৰত কাটিম এনেকুৱা হ'ব লাগিব আপোনালোকে নিয়ম মানে নিয়ম কেতিয়াও ইফাল সিফাল কৰি নাকাটিব আৰু ধৰক